লাজ কৰিছে বায়েকক দেখি লাজ। তাই আমাৰ ঘৰলৈ মোমায়েকে লৈ আহিলে, যিহেতু তাই বিয়া ঠিক হৈছে, দৰা হৈছে শ্বিলঙৰ। আমাৰ ঘৰলৈ মানে এতিয়া আলহী প্ৰৱেশ কৰিছে। অঁ আহা। আজি আমাৰ ঘৰলৈ আলহী আহিছে, মানে মোৰ বাইদেউ ছোৱালী আহিছে। এয়া পাই গ'লি। তুমি এনাৰ ঘৰলৈ কেতিয়া আহিলা? কালি আহিলোঁ। এই মোৰ ডাঙৰ বাইদেউ ছোৱালী হয়, ঘৰ তিনিচুকীয়াত হয়। তাইক আপোনালোকে আগতে তিনিচুকীয়া টিলিঙামন্দিৰ ব্লগটোত দেখা পাইছিলে। আৰু এতিয়া তাই বিয়া ঠিক হৈছে অহা 22 নৱেম্বৰত। আৰু সেইকাৰণে বিয়াৰ আগত আমাৰ ঘৰলৈ এপাক তাইক মাতিছিলোঁ আৰু তাই আহিছিল। আৰু আমাৰ ঘৰত দুনিশা থকাৰ পাছত আকৌ আমি এনায়েকৰ ঘৰত থৈ আহিলোঁ, মানে মোৰ মাৰ ঘৰত লেঙেৰিত থৈ আহিলোঁগৈ। আৰু তাত তাই ভাত খোৱা নিয়ম এটা পাতিছিলে, আৰু সেই নিয়মটো আমাৰ বৌয়ে মোক ভিডিঅ' কৰি পঠিয়াইছিলে। সেই ভিডিঅ' কৰি পঠিওৱা নিয়মটো আপোনালোকৰ আগত শ্বেয়াৰ কৰোঁ বুলি ভাবিলোঁ। মাৰ ঘৰত ছোৱালী ভাত খোৱা নিয়মটো কেনেদৰে কৰিছিলে ব'লকচোন চাওঁ এপাক। আৰু তাই নিজৰ ঘৰত কৰিব, কিন্তু তাৰ আগতে আমাৰ ঘৰলৈ আহিছিলে যেতিয়া নেকি মায়ে মানে ভাবিলে নিয়মটো কৰি দিওঁ, সেইবুলি তাইক লগৰ ছোৱালীৰ লগত ভাত এসাঁজৰ খুৱাইছিলে। সেইটো কাৰণে আপোনালোকৰ আগত দেখুৱাবলৈ চেষ্টা কৰিলোঁ। যিহেতু বৌয়ে মোক ভিডিঅ'টো দিছিলে, সেইটো কাৰণে মই শ্বেয়াৰ কৰিলোঁ, আপোনালোকে চাওকচোন। লাজ কৰিছে বায়েকক দেখি লাজ কৰে নি বাৰু? কোনে লাজ কৰিব দেখাই নাই। চুলিখিনি কোনে ষ্টাইল দিলে? পুৰা একেবাৰে চেম্পু কি লগোৱা চুলি কোৱাচোন? চুলিখিনি তাৰ বেলেগ ষ্টাইল হয়। তাৰ চুলিখিনি ষ্টাইলটো বেলেগ ইয়াৰ। মাকৰ নিচিনা মাহী ভাও চুলিখিনি এনেকুৱা যে চুলি ধুলা নেকি কেইটা? এতিয়া সি গা ধুই আহিছে। বায়েকক দেখি লাজত চোৱা কেনেকুৱাটো কৰিছে, ক'বই পৰা নাই মানে। আমাৰ জানমনুৱে বায়েকক দেখি লাজত ক'বই পৰা নাই। তাই ফটো কেইখনমান আপোনালোকক শ্বেয়াৰ কৰিছোঁ। এয়া এনায়েকৰ লগত তোলা ফটো, আৰু এইফালে ককাকৰ লগত তোলা ফটো, মানে মোৰ দেউতাৰ লগত তোলা ফটো, আৰু এইফালে মোৰ বৌৰ লগত তোলা ফটো। আৰু চাওকচোন। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পায়, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, আৰু লগতে ছাবস্ক্ৰাইব কৰিবলৈ কিন্তু নাপাহৰিব। ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব। এতিয়া তেনেহ'লে ব'লকচোন ভিডিঅ'টো আগলৈ চাওঁ। এয়া আজি আমাৰ ভাগিন সোনিয়া সন্দিকৈত ছোৱালী ভাত খুৱাইছোঁ, মানে এনায়েকৰ ঘৰত। তাই আমাৰ ঘৰলৈ মোমায়েকে লৈ আহিলে, যিহেতু তাই বিয়া ঠিক হৈছে, দৰা হৈছে শ্বিলঙৰ। গতিকে 22 নৱেম্বৰত তাই বিয়া, সেইকাৰণে আজি তাইক আমি লগৰ ছোৱালীহঁতে ভাত এসাঁজ খুৱাইছোঁ। আৰু আশা কৰিছোঁ তাইৰ যুগ্ম জীৱন যাতে সুখে শান্তিয়ে কটাব পাৰে, তাই আশীৰ্বাদ কৰিছোঁ। লগৰ ছোৱালী ছোৱালী ভাত খাওঁতে মাকৰ ঘৰত খুৱাব, আমাৰ ঘৰত আৰু এনেই আৰু এনায়েকৰ ঘৰত লগৰ ছোৱালী লগত খুৱাইছোঁ। এয়ে আছিল আজি ভিডিঅ'।
তাইক আপোনালোকে সকলোৱে আশীৰ্বাদ কৰিব বুলি আশা কৰিলোঁ। তাই যুগ্ম জীৱন ভালে কুশলে পাৰ হ'বলৈ আশীৰ্বাদ কৰিব, লগতে বিয়াখনো ভালে কুশলে পাৰ হ'বলৈ আপোনালোকে আশীৰ্বাদ কৰিব বুলি আশাৰে আজিলৈ ভিডিঅ'টো ইমানতে সামৰিম। তেনেহ'লে আকৌ এটা নতুন ব্লগত লগ পোৱা আশাৰে বাই বাই।